আজি আমাৰ খেল মহাৰণৰ শুভ আৰম্ভণি যিটো LOC হিচাপে খেল মহাৰণ কাৰ্যসূচী উদ্বোধনী কাৰ্যসূচীত অসমৰ কেবিনেট মন্ত্ৰী মাননীয়া নন্দিতা গাৰ্লছা বাইদেউ আহিছিল। মই আদৰিছোঁ তেখেতক। খুব ভাল লাগিছে যিহেতু অসমৰ ভিতৰত আমি যে এজন খেল বিভাগৰে এজন মন্ত্ৰী হিচাপে তেখেতক আজি উদ্বোধনী কাৰ্যসূচী পাই খুবেই মই সুখী হৈছোঁ। যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ দিব লাগিব। খেল জগতখন আগুৱাই নিয়াৰ ক্ষেত্ৰত যি ভূমিকা লৈছে এই আদৰণীয়। আৰু এই হিচাপে বৰ্তমানৰ যিখিনি BCDC পৰ্যায়ৰ পৰা নেশ্যনেল পৰ্যায়লৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ভাল এটা পদক্ষেপ বুলি ক'ব লাগিব। আৰু তাৰ কাৰণে গোটেইখিনি যিখিনি খেলৰ দিশখিনি শক্তিশালী কৰাৰ ক্ষেত্ৰত অশেষভাৱে ভূমিকা লোৱাটো দেখা পালোঁ। আৰু যিহেতু বাইদেউজনকে আমি পালোঁ মন্ত্ৰীজনকে, তাৰ কাৰণে বিশেষ ভাল পাইছোঁ। আৰু ইয়াৰ লগতে আমাৰ সঞ্চালক মহোদয় আছে অসমৰ মাননীয় আমাৰ BTR EM ৰণেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়াও আছিলে, DC ডাঙৰীয়া আছে আৰু SP ডাঙৰীয়াও আহিছিল। হিচাপে আজিৰ যিটো অনুষ্ঠান এই অনুষ্ঠান সুন্দৰভাৱে হৈ গ'ল। ইয়াত মই বিশেষ ক'ব লগা নাই। মই এটা ধন্যবাদ দিব লাগিব আৰু এটা সংবাদ দিব বিচাৰিছোঁ। আজিৰ দিনটোত ভাল এটা ঘোষণা এটা আমি পাইছোঁ। যিহেতু আমাৰ মাননীয় BTR চিফ মহোদয়ে খেলৰ দিশত বিৰাট গুৰুত্ব দিয়াটো দেখা পাইছোঁ। যিহেতু 4 বছৰৰ ভিতৰত ISPLৰ পৰা দুৰণ কাপৰ পৰা বিভিন্ন খেল তেখেতে হাতত লোৱাটো দেখা পাইছোঁ। আৰু সেই হিচাপে আমাৰ BTR চৰকাৰৰ ফালৰ পৰা খেল জগতত উন্নত কৰাৰ কাৰণে প্ৰতিটো সমষ্টিত শ্বহীদ বীৰ চিলাগাং বসুমতাৰীৰ নামত 5 কোটিকৈ প্ৰতিটো সমষ্টিত ষ্টেডিয়াম নিৰ্মাণ কৰাত ধাৰ্য কৰিছে। তাৰে মই ফাৰ্ষ্ট ষ্টেপ হিচাপে আমাৰ বৰগুৰু নেহৰু হাইস্কুলৰ খেলপথাৰত 5 কোটি টকাৰে বৰ্তমান নিৰ্মাণ চলি আছে। আৰু সেই হিচাপে যোৱা 3 দিন আগত মোক ফোনৰ যোগেদি চিফ মহোদয়ে মোক ফোন কৰি কৈছে, তোমাৰ গড়েশ্বৰৰ যিটো আমাৰ ক্ৰীড়া সন্থাই চলাই থকা ষ্টেডিয়াম, এইখন ষ্টেডিয়ামতো এইবাৰ 5 কোটি টকা ধাৰ্য কৰা হৈছে বুলি তেখেতে মোক ফোনৰ যোগেদি জনাইছে। হিচাপে মই খুবেই সুখী আৰু চিফ মহোদয়ক মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। হিচাপে খেলৰ দিশত গড়েশ্বৰৰ যথেষ্টভাৱে প্ৰতিভা আছে। আৰু বেলেগ দিশতো প্ৰতিভা আছে, সংগীত জগততো ইয়াত প্ৰতিভা আছে। তাৰ কাৰণে সকলো গড়েশ্বৰবাসী ৰাইজৰ উদ্যমী যিখিনি যুৱ যুৱতী সকলে প্ৰতিটো দিশতে যেন আগবাঢ়ি যায়। অসমৰ BCDC পৰ্যায়ৰ পৰা নেশ্যনেল পৰ্যায়লৈকে যে আমি আগুৱাই যাব পাৰোঁ, হিমা দাসৰ দৰে, লাভলীনাৰ দৰে যে আমি স্থান ল'ব পাৰোঁ, এই আশা মই গড়েশ্বৰৰ পৰা বিচাৰিছোঁ। এইখিনি মোৰ ক'ব লাগে।